মৰ্ণিং এভৰিৱান আৰু মই ৰবি কছাৰী আপোনালোকক নতুন এটা ভিডিঅ'লৈ আহিলোঁ। তো আমি এতিয়া গোটেই লগৰখিনি মিলি পেলাই আমি এতিয়া শিৱসাগৰলৈ যাম নেকি। তো আমি চাইকেলত যাম সকলোখিনি। তো ভিডিঅ'টো চাই থাকক, কেনেকুৱা পায় জনাব, একেলগে চাওক, ভাল পাব নিশ্চয়। তো আমি যোৰহাট টাউনৰ মাজেদি গৈ পেলাই এতিয়া আমি বাইপাছ হৈ যামগৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আহি এতিয়া বাইপাছ পালোহি। বাইপাছৰ পৰা গৈ লগতে গৈ আছে লগতে ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে আৰু ইয়াত আমি যোৰহাটে পাৰ হয়। যোৰহাটৰ বাইপাছ পাইছোঁ এতিয়া বৰ্তমান কিমান 60 কিলোমিটাৰ হয় নাই? 60 কিলোমিটাৰ। চ' এনেকেই গৈ থাকিম বলক। ত' আমি প্ৰায় 4:30টাৰ পৰা আমি সকলোখিনি আহিছোঁ। আমি গোটেইখিনি লগ হৈ পেলাই প্ৰায় 5টামান বজাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ চাইকেল চলাব। তো আমি এতিয়া আহি বৰ্তমান পাই গ'লোহি আমি যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। তো আমি তাৰ পৰা গ'লোহি ডিষ্টত প্ৰায় কিলোমিটাৰ আছে। যিহেতু চাই থাকিলে গম পাব। এতিয়া বৰ্তমান বহুত কৰি গৈছোঁ চলাই। এতিয়া কি পায় আগলৈকে গৈ পেলাই চাওঁ কি পায়। তো ব'লক। এতিয়া আহি প্ৰায় টিয়ক পাই গ'লোহি। প্ৰায় 7টা বাজি গৈছে এতিয়া। 5টা বজাত আহিছিলোঁ আমি যোৰহাটৰ পৰা আহি এতিয়া প্ৰায় 7টা বাজিছে। 7টা বজাৰ পৰা টিয়ক পাই গৈছোঁ। তো আমি এতিয়া কিবা এটা খাই ল'ব লাগিব। ইমান দূৰ আহিলোঁ, চাহো খাই মানে চাহ খাম আৰু খাওঁ। তো ইয়াত আমি কিবা এটা খাই লওঁ, চাহ এটা যি পাওঁ। তো ব'লক আমি এতিয়া পুৰি খাই ল'ম। ইয়াত আমি গোটেইখিনি পুৰি খাবলৈ লৈছোঁ ইয়াত। আমি বহিছোঁ এতিয়া খাই লৈছোঁ আমি চবেই। তো এতিয়া পুৰি খাই মেলি এতিয়া আমি আকৌ এতিয়া যাবলৈ লৈছোঁ। এতিয়া গৈ থাকোঁ একদম ডাইৰেক্ট একদম ক'ত লগ পামগৈ, ক'ত লগ পাম, ডাইৰেক্ট একদম গৰিসাগৰত লগ পামগৈ ব'লক। ফাইনেলি জাজি হাঁহচৰা পাই গ'লোহি। আহি যোৰহাটৰ পৰা আহি জাজি হাঁহচৰা পাই গ'লোহি। আৰু বহুতো আছে, আৰু যাব লাগিব। গৈ থাকোঁ আৰু। কেনেকুৱা লাগিছে আহি? কেনেকুৱা লাগিছে সেইটো কচোন। মজা ন? কটা নাই সিহঁতক সুধিম আহি কেনেকুৱা লাগিছে সেইটো কচোন। এইফালে কটা নাই। তো আমি এতিয়া এনেকৈ গৈ থাকিম। এতিয়া ডাইৰেক্ট একদম নন ষ্টপ ডাইৰেক্ট গৌৰীসাগৰ ৰখিমগৈ। গৌৰীসাগৰৰ পৰা ডাইৰেক্ট আমি যাম আজানপীৰ দৰগাহ, তালৈ আমি গৈ আছোঁ গোটেইখিনি। তো মোটা লাগছে নেকি এই? তো আমি অলপমান চেইন খোলা হৈ গ'ল, এতিয়া আকৌ ষ্টাৰ্ট। লেটছ গো।
আহি জাজি দলং পাই গ'লেহি সেইখন জাজি দলং ৱেলকাম টু শিৱসাগৰ ঠিক আছে ইয়াত আজি দেওবাৰ ন সেইটো কাৰণে আমি শিৱসাগৰত প্ৰৱেশ কৰিলোঁ ফাইনেলি আমি শিৱসাগৰত পূৰা এণ্ট্ৰিটো মাৰি দিলোঁ আৰু প্ৰায় 15-20 কিলোমিটাৰমান হ'ব বৰিশাগৰ যাম মানে হা অঁ চেলফি মাৰোঁ এতিয়া বৰিশাগৰ যাম ন আমি ইয়াত অলপমান ভবা নীলকণ্ঠ আধা ঘণ্টামানৰ পিছত পাই যামগৈ আৰু বৰিশাগৰ ইমান দূৰ চলাই অহাৰ পিছত মানে কি ইমান দূৰ চলাই অহাৰ পিছত মানে অলপমান মানে বিষ এটা হৈছে অলপ যি কি নহওক আহিছোঁ যেতিয়া সম্পূৰ্ণ কৰিম গোটেইখিনি